জীৱনটো মেৰিগ'ল্ড বিস্কুটৰ দৰে হৈ গৈছে। চিনি সকলোৱে পায় কিন্তু ভাল কোনেও নাপায়। হেল্ল' গাইজটো সকলোৰে খবৰ বাৰু ভালনে? আমাৰ এই চেনেলটো দি থকা ফান্নি মিমছ ভিডিঅ'বিলাক চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব নকৰা কৰা ছাবস্ক্ৰাইব কৰক, এনে ধৰণৰ ভিডিঅ' পাই যাই থাকিব। আজিৰ এই ফান্নি মিমছ ভিডিঅ'টো আপোনালোকে এনজয় কৰক। এটা কথাত কেতিয়াবা খেলি মেলি লাগি যায়। মোবাইলটোৱে মোক ব্যৱহাৰ কৰিছে নে মই মোবাইলটোক ব্যৱহাৰ কৰিছো? পৰিশ্ৰমী, বহুত পৰিশ্ৰমী। তাৰ পাছত আহে ৱৰ্ক এট ফেচবুক লিখা কেইটা। মই বাকী ল'ৰাৰ নিচিনা একদম নহয়। তেন্তে তই ডাক্তৰক দেখা গৈছা। আইফোন ললে ময়ো ল'ব পাৰো, কিন্তু আধা খোৱা আপেলটো মানুহৰ আগত লৈ ফুৰিব লাজ লাগে, সেইকাৰণেহে লোৱা নাই। মোৰ আগে পিছে ল'ৰাৰ সদায় লাইন লাগি থাকে। কিয়, তুমি চিগাৰেট বিক্ৰী কৰা নেকি? হেৰা ভন্টি, তুমি যদি টকা দেখিয়ে যাকে তাকে বয়ফ্ৰেণ্ড বনোৱা, তেন্তে তোমাৰ হৃদয়ৰ ঠাইত এটা দানপাত্ৰ ৰাখা। অখিল গগৈ শুই ললে নহব, ময়ো শুম, টোপনি যাওঁ। কোনো কাৰণত মই তাক ওপৰত থাকিব নিদিওঁ। কেতিয়াবা যদি মোৰ পৰা কিবা হেল্প লাগে তেন্তে লাজ নকৰিবি, কিন্তু মোক নুখুজিবি। দেখিবলৈ দিনক দিনে বান্দৰটোৰ নিচিনা হৈ গৈছো। অকনমান উৎসাহ পালে মানুহৰ বাৰীৰ কল খোৱা আৰম্ভ কৰিম। ধ্বংসটো তেতিয়াই হৈ গৈছিলো যেতিয়া জীৱনৰ লক্ষ্যও লোকৰ পৰা চাই লিখিছিলো। তো গাইজ, আজিৰ ভিডিঅ'টো আচলতে ইমানে আছিলে। ভিডিঅ'টো চাই নিশ্চয় আপোনালোকে ভাল পালে। যদি ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰটো কৰি দিব। নতুনকৈ অহাকালে চেনেলটো ছাবস্ক্ৰাইব কৰক। তো পুনৰ অন্য এটা নেক্সট ফান্নি মিমছ ভিডিঅ'ত আপোনালোকক লগ পাম। আজিলৈকে এৰিলো, বাই বাই। আৰে মুকেশ তালিবানৰ কিন্তু এই পুলিচ ডাক্তৰ মাষ্টৰ এই চবকহে কিন্তু মানে চালা কি মানে এইবিলাক মানে নমুনা। চাল দিয়া ল'ৰা, চাৰিচকীয়া নহলাও বাইক লৈ ঘূৰা, তেতে জিতি কৰি ফুৰা, আমি ভাই গাঁৱলীয়া ল'ৰা। টকা পইচা নাই শক্তি, কৰিবলৈ আছে মনত ভক্তি, যুক্তি তৰ্ক চুক্তি ভাই এই চব বাদ দি। আৰে ভাই য'ত আছা সুখত থাকা, লাইফ এটাই বিন্দাছ থাকা।